Hey guys, চাওক মই শুই উঠি দেখিলোঁ গোটেই আকাশখন কি ধুনীয়া হৈ আছে। মানে আজি ৰ'দটো পূৰা ওলাইছে। আজি ৰাতিপুৱাৰ পৰা ৰ'দটো ইমান ধুনীয়া ওলাইছে, কিন্তু দিনটো কি হয় নাজানো। আগবেলা ৰ'দ দিলে ভাটিবেলা বৰষুণ হয়, আৰু মই ওলালোঁ মুখ হাত ধুই চাহ পানী খাই ৰিটেইল ল'লোঁ বুলি, মানে চাউল দিছে বোলে আজি আমাৰ। আৰু এইফালে মই ৰিটেইল আহি দেখা পাওঁ যে বহুত মানুহ লাইন মানুহ লৈ আছে। কিমান সময়ত পাওঁ তাত অলপ পিছতে গম পালোঁ যে ফিংগাৰপ্ৰিণ্ট দিবলৈ হেনো নেট খতম হ'ল। তাৰ মই ঘৰলৈ আহি ভাত পানী খাই ওলাই আহিলোঁ দোকানৰ ফালে, মানে কেৰম বৰ্ড খেলিবলৈ আহিলোঁ আমাৰ লগৰীয়াকেইটাৰ লগত। আৰু এনেদৰে মই ধেমালি কৰি আহি আছোঁ। আপোনালোকে ভাবে চাগে সি সদায় গাঁৱলীয়া পৰিৱেশে দেখা থাকে, গাঁৱৰ ল'ৰা যেতিয়া গাঁৱলীয়া পৰিৱেশে দেখাম আৰু হয়নে নহয়। আৰু এই চাওকচোন আকাশখন কি ধুনীয়াকৈ জিলিকি উঠিছে। ৰ'দটো এনেদৰে দিয়ে, কিন্তু ভাটিবেলা আকৌ বৰষুণ। তো এয়া চাওক আমি গোটেইকেইজনে মিলি কেৰম বৰ্ড খেলি আছোঁ। আৰু এনেদৰে কেৰম বৰ্ড খেলি থকাৰ মাজতে দেখিলোঁ আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ ষ্টুডেণ্টবোৰ আহিছে, মানে NSS গ্ৰুপৰ সকলো ষ্টুডেণ্ট আহি এনেদৰে গছপুলি ৰুই ফুৰিছে আৰু ঠাইবোৰ অলপ চাফা কৰিছে। তো ভিডিঅ'টো আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' আকৌ লগ পাম, বাই।